Hello friends, welcome to my YouTube channel. আপোনালোকে চাই আছে টেকনিক্যাল সাপোর্ট চ্যানেল। আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম আপুনি মেট্ৰিকৰ ৰিজাল্টৰ কাৰণে আগতীয়াকৈ কেনেকৈ ৰোল নাম্বাৰ ৰেজিষ্টাৰ কৰিব আৰু যেতিয়াই ৰিজাল্টখন পাবলিশড হ'ব তাৰ 5 মিনিট আগতে মোবাইলত ৰিজাল্টখিনি আপোনালোকে পাই যাব। আপোনাৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি তাত সাৰ্চ কৰিব SSLC ৰিজাল্ট চেকিং 2019 জাস্ট এইখিনি লিখিব লাগিব। মই গৈছো ক্ৰমত গৈ টাইপ কৰিব লাগিব SSLC result checking 2019 গতিকে টাইপ কৰি দিছো মই সার্চ বুটনত ক্লিক কৰি দিব লাগিব। সার্চ কৰি দিয়াৰ পিছত চক তলত গৈ 3 নম্বৰ যেটো অপচন হয় আপুনি কি কৰিব তাত ক্লিক কৰি দিব চেক আসাম বোৰ্ড 10 12 দা ৰিজাল্ট তাত আপুনি ক্লিক কৰি দিব। দিয়াৰ পিছত চক আসাম বোৰ্ড ৰিজাল্ট 2019 আপোনাৰ এইটো হয় পেজটো হয় অসমৰ মেট্ৰিক পৰীক্ষাৰ যেটো ৰিজাল্টৰ পেজ এইটো। ইয়াত আপুনি কি কৰিব ৰেজিষ্টাৰ কৰিব পাৰিব। গতিকে আপোনাৰ যেটো বোৰ্ডটো সিলেক্ট কৰি ল'ব লাগিব। অসমৰ সব ষ্টেটৰ ইয়াত দিয়া আছে। গতিকে অসমৰ বোৰ্ড যেটো আসাম বোৰ্ড ক্লিক কৰি দিব। দিয়াৰ পিছত আপোনাৰ ৰোল নম্বৰটো ইয়াত বহাই দিব লাগিব। তাৰ পিছত ৰোল কোড নেম আৰু মোবাইল নম্বৰটো দিবই লাগিব। তাৰ পিছত ইমেইল আইডি এটো দিব নালাগে, নিদিলেও হৈ যাব, কোনো প্ৰবলেম নাই। গতিকে আপুনি যদি মেল হয় তেনেহলে পুৰুষ হলে মেলত ক্লিক কৰি দিব, মহিলা হলে ফিমেলত ক্লিক কৰি দিব। দিয়াৰ পিছত আকৌ আপোনাৰ ষ্টেটটো সিলেক্ট কৰি ল'ব লাগিব। তাৰ পিছত চাওক ক্লাছ আপুনি যি ক্লাছৰ মানে চাব বিচাৰে তাত ক্লিক কৰি দিব। মই 10ৰ বিচাৰিম মানে চাব বিচাৰো এইকাৰণে 10ত ক্লিক কৰি দিছো। দিয়াৰ পিছত চাওক ইউৰ ষ্ট্ৰীম যেহেতু মেট্ৰিকত কোনো ষ্ট্ৰীম নাই কাৰণে দিব নালাগে। তাৰ পিছত স্ক্ৰল ডাউন তলত ষ্টাডি ইন্টাৰেষ্ট আপুনি মেট্ৰিক পাস কৰাৰ পিছত কি পঢ়িব বিচাৰে তাত ক্লিক কৰি দিব। দিয়াৰ পিছত সাবমিট বুটনত আপুনি কি কৰিব ক্লিক কৰি দিব। দিয়াৰ লগে লগে আপোনাৰ ৰেজিষ্ট্ৰেচন হৈ যাব আৰু কোনো ৱেবসাইটৰ প্ৰয়োজন নহব। মেছেজ দিয়াৰ পৰা যেতিয়া মানে মেট্ৰিকৰ ৰিজাল্ট